মুম্বাই ইণ্ডিয়ানছৰ টীমে আকৌ এবাৰ দেখাই দিলে যে ক্ৰিকেটৰ সঁচা ৰজা কোন। মুম্বাই ইণ্ডিয়ানছৰ স্পিৰিটে ভাৰতৰ ICC মেন্স T20 ৱৰ্ল্ড কাপত বিজয় লাভ কৰিবলৈ এটা ডাঙৰ ভূমিকা পালন কৰিছে। আহমেদাবাদৰ ঐতিহাসিক নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত T20 ৱৰ্ল্ড কাপ 2026ৰ আমাৰ তিৰংগা গৰ্বৰ সৈতে আকাশত উৰি আছে। মুম্বাই ইণ্ডিয়ানছৰ শক্তিশালী প্লেয়াৰসকলে এই গ্ৰুপটোক বিজয়ীভাৱ কৰি তুলিবলৈ এটা ডাঙৰ ভূমিকা পালন কৰিছে। কেপ্টেইন সূৰ্যকুমাৰ যাদৱৰ উত্তম কেপ্টেইনছি, জসপ্ৰীত বুমৰাৰ মাৰাত্মক বলিং, হাৰ্দিক পাণ্ডিয়াৰ অলৰাউণ্ড প্ৰদৰ্শন আৰু নতুন তিলক ভাৰ্মাৰ নিৰ্ভীক খেল গোটেইবোৰ আউটষ্টেণ্ডিং। এই যাত্ৰাৰ হৃদয়ত আছে নীতা আম্বানীৰ প্ৰেৰণাদায়ক দৃষ্টিভংগী। এনেকুৱা এজন নেত্ৰী যাৰ খেলৰ প্ৰতি গভীৰ প্ৰেম আৰু নতুন প্ৰতিভাৰ ওপৰত অটল বিশ্বাসে দেশৰ বাবে চেম্পিয়ন কৰি তুলিবলৈ সাহায্য কৰিছে। এই বিজয় উদযাপন কৰি নীতা আম্বানীয়ে কৈছে যে আজিৰ দিনত 1 বিলিয়নৰ বেছি মানুহৰ হৃদয় গৌৰৱৰ সৈতে ধুকধুক কৰি আছে। নিৰ্ভীক খেল আৰু অটল বিশ্বাসৰ লগত আমাৰ প্লেয়াৰ্ছে বিশ্বক আকৌ এবাৰ দেখাই দিলে যে ভাৰতৰ জাৰ্চি পিন্ধা মানে কি। ইয়াতেই শেষ নহয়, কাৰণ এতিয়া T20 ক্ৰিকেট অলিম্পিক্সতো অন্তৰ্ভুক্ত হ'ব। কল্পনা কৰক সেই দিনখন যেতিয়া ভাৰতত অলিম্পিক্স হ'ব আৰু আমাৰ প্লেয়াৰ্ছসকল অলিম্পিক গ'ল্ডৰ বাবে খেলপথাৰত নামিব। কিমান ঐতিহাসিক হ'ব সেই দিনখন। জয় হিন্দ।